ওম শান্তি 6 এপ্ৰিল 2024 বৰ্ষৰ মুৰুলিৰ সম্পূৰ্ণ সাৰকথা। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, শ্ৰীমতত ভাল সেৱা কৰোঁতাসকলেহে বাদশ্বাহীৰ পুৰস্কাৰ লাভ কৰে। তোমালোক সন্তানসকল এতিয়া পিতাৰ সহায়কাৰী হৈছা, সেইকাৰণে তোমালোকে বহুত ডাঙৰ পুৰস্কাৰ লাভ কৰা। আত্মিক সন্তানসকলক আত্মিক পিতাই বুজায়। ইয়াকে কোৱা হয় আত্মিক জ্ঞান বা আধ্যাত্মিক জ্ঞান। আধ্যাত্মিক জ্ঞান কেৱল এজন পিতাৰহে থাকে, অন্য কোনো মনুষ্য মাত্ৰৰ আধ্যাত্মিক জ্ঞান নাথাকে। সকলো আত্মা হৈছে ভাৱৰীয়া। এটা জন্মৰ চাৰিত্ৰিক বৈশিষ্ট্য আনটো জন্মৰ সৈতে নিমিলে। এই জন্মৰ ভূমিকা আনটো জন্মৰ সৈতেও নিমিলে। কোনেও নাজানে যে মই অতীতত কি আছিলোঁ, আকৌ ভৱিষ্যতে কি হ'মগৈ। এয়া পিতাইহে সংগমত বহি বুজায়। পুৱা তোমালোক সন্তানসকল স্মৃতিৰ যাত্ৰাত বহিলে প্ৰশমিত হৈ থকা আত্মা প্ৰজ্বলিত হৈ যায়, কিয়নো আত্মাত বহুত মামৰ লাগি আছে। পিতাই সোণাৰীৰ কামো কৰে। পতিত আত্মাসকলক য'ত খাট পৰে তাক পবিত্ৰ কৰি তোলে। এই কথাবোৰ অন্য কোনো মনুষ্য গুৰুৱে নুবুজায়, একমাত্ৰ সৎগুৰুৱেহে বুজাব। সৎগুৰুৰ অকাল সিংহাসন বুলি কয় নহয়, যেনেকৈ তোমালোক আত্মাসকলৰ নিজা নিজা সিংহাসন আছে, তেওঁ সিংহাসন ল'বলগীয়া হয়। মই কোনখন সিংহাসন লওঁ সেয়া জগতত কোনেও গম নাপায়। যিয়ে একোৱেই বুজি নাপায় তেওঁলোকক অবোধ বুলি কোৱা হয়। তোমালোকে শাস্ত্ৰ আদি যদিও বা পঢ়িছা, সেই সকলোবোৰ এতিয়া পাহৰি যোৱা। কেৱল এজন পিতাক স্মৰণ কৰা, গৃহস্থালীতো থাকা। সন্ন্যাসীসকলৰ অনুগামীসকলো নিজৰ নিজৰ ঘৰত থাকে। কোনো সঁচা অনুগামী হ'লে তেতিয়া তেওঁলোকৰ লগত থাকে, বাকী কোনোবা ক'ৰবাত আৰু আন কোনোবা ক'ৰবাত থাকে। গতিকে এই সকলোবোৰ কথা পিতাই বহি বুজায়। ইয়াকে কোৱা হয় জ্ঞানৰ নৃত্য। যুগতটো একেবাৰে শান্ত হৈ বহি থাকিব লাগে। গভীৰ শান্তি বুলি কয় নহয়, 3 মিনিট গভীৰ শান্তি, কিন্তু তাৰো অৰ্থ কোনেও নাজানে। সন্ন্যাসীয়ে শান্তিৰ কাৰণে জংঘললৈ যায়, কিন্তু তাত জানো শান্তি পাব পাৰে? পিতাই এই সময়ত পুৰণি সৃষ্টিক পৰিৱৰ্তন কৰি নতুন সৃষ্টি কৰি তোলে। তোমালোকেই পূজ্যৰ পৰা পূজাৰী হৈছা। বাবাৰ কাৰণে কেতিয়াও এনেকৈ কোৱা নহয়। পিতা কেতিয়াও পূজাৰী নহয়। মনুষ্যটো কণত পৰমাত্মা আছে বুলি কৈ দিয়ে। সেইবাবে পিতাই কয়, ভাৰতত যেতিয়া এনেকৈ ধৰ্মগ্লানি হয়, তেওঁলোকেতো কেৱল এনেই শ্লোক পঢ়ে, অৰ্থ একোৱেই নাজানে। তেওঁলোকে ভাবে শৰীৰহে পতিত হয়, আত্মা নহয়। পিতাই কয়, প্ৰথমে আত্মা পতিত হৈছে, সেইবাবে শৰীৰো পতিত হৈ গৈছে। সোণতহে খাট পৰে, তেতিয়া আকৌ অলংকাৰো তেনেকুৱাই তৈয়াৰ হয়। কিন্তু সেই সকলোবোৰ হৈছে ভক্তি মাৰ্গত। পিতাই বুজায়, প্ৰত্যেকৰে মাজত আত্মা বিৰাজমান হৈ আছে। কোৱাও হয় জীৱ আত্মা। জীৱ পৰমাত্মা বুলি কোৱা নহয়। মহান আত্মা বুলি কোৱা হয়, মহান পৰমাত্মা বুলি কোৱা নহয়। আত্মাইহে ভিন্ন ভিন্ন শৰীৰ লৈ ভূমিকা পালন কৰে। গতিকে যোগ হৈছে একেবাৰে শান্ত অৱস্থা। এয়া আকৌ হৈছে জ্ঞানৰ নৃত্য। পিতাৰ জ্ঞানৰ নৃত্যও সেইসকলৰ আগত হ'ব যিসকল আগ্ৰহী হ'ব। পিতাই জানে কাৰ কিমান জ্ঞান আছে, কিমান তেওঁৰ যোগৰো নিচা আছে। শিক্ষকেতো জানিব নহয়, পিতায়ো জানে কোন কোন ভাল গুণৱান সন্তান। ভাল সন্তানসকলৰহে য'ৰ ত'ৰ পৰা নিমন্ত্ৰণ আহে। সন্তানসকলৰ ভিতৰতো ক্ৰম অনুসৰি আছে। প্ৰজাও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি হয়। এইখন হৈছে স্কুল অথবা পাঠশালা, বেহদৰ শ্ৰেণীকোঠা। ইয়াত কাকো ক্ৰমানুসৰি বহুৱাব নোৱাৰি। বাবাই জানে মোৰ সন্মুখত এয়া যি বহি আছে, এওঁৰ একোৱেই জ্ঞান নাই, কেৱল ভাৱনা আছে। বাকী জ্ঞানো নাই, যোগো নাই। ইমানখিনি নিশ্চয়তা আছে যে এওঁ বাবা, এওঁৰ পৰা আমি উত্তৰাধিকাৰ ল'ব লাগে। উত্তৰাধিকাৰটো সকলোৱে পাব, কিন্তু ৰাজত্ব কৰাৰ ক্ষেত্ৰত ক্ৰম অনুসৰি পদ আছে। যিয়ে বহুত ভাল সেৱা কৰে, তেওঁলোকেতো বহুত ভাল পুৰস্কাৰ লাভ কৰে। ইয়াত সকলোকে পুৰস্কাৰ দি থাকে। যিয়ে ৰায় দিয়ে, মগজ খটুৱাই, তেওঁলোকে পুৰস্কাৰ লাভ কৰে। এতিয়া তোমালোকে জানা বিশ্বত সঁচা শান্তি কেনেকৈ হ'ব। এক হৈছে শান্তিধামক স্মৰণ কৰা, দ্বিতীয়তে সুখধামক স্মৰণ কৰা। সৃষ্টি চক্ৰৰ সম্পূৰ্ণ জ্ঞান নথকাৰ কাৰণে কিমান মিছা কথা কৈ দিছে। তোমালোক সন্তানসকলে জানা
যে আমি দ্বৈত মুকুটধাৰী হওঁগৈ। আমি দেৱতা আছিলোঁ, এতিয়া পুনৰ মনুষ্য হৈছোঁ। যাৰ অৱগুণ আছে তেওঁলোকে কয় মোৰ নিৰ্গুণীৰ কোনো গুণ নাই। শাস্ত্ৰবোৰত যি কথা শুনে সেয়া কেৱল গাই থাকে অচ্যুতম কেশৱম। যেনেকৈ ভাতৌ শিকোৱা হয় এনেকৈ কয় বাবা আপুনি আহি আমাক সকলোকে পাৱন কৰি তোলক। ব্ৰহ্মলোকক বাস্তৱত সৃষ্টি বুলি কোৱা নহয়, তাত তোমালোক আত্মাসকল থাকা। বাস্তৱত ভূমিকা পালন কৰা লোক এইখনেই। এয়া হৈছে শান্তিধাম। মই আহোঁৱেই তেওঁৰ শৰীৰত, যিজনে নিজৰ জন্মৰ বিষয়ে নাজানে। এওঁ এতিয়াহে শুনে। মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ, তেওঁক নিজৰ ৰথ কৰি তোলোঁ। ব্ৰহ্মাৰ দ্বাৰা মই আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ। বিষ্ণু আন কোনো নহয়, লক্ষ্মী নাৰায়ণ অথবা ৰাধা কৃষ্ণৰ যুগল বুলি কোৱা এই ব্ৰহ্মা সৰস্বতী আকৌ সেয়া লক্ষ্মী নাৰায়ণ হয়গৈ। তেওঁ ব্ৰহ্মা হৈছে ডাঙৰ নদী ব্ৰহ্মপুত্ৰ। মেলাও সাগৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত লাগে, য'ত সাগৰ আৰু নদীৰ সংগম হয়। এওঁক ব্ৰহ্মাৰ পৰা বিষ্ণু হ'বলৈ 1 ছেকেণ্ড লাগে। সাক্ষাৎকাৰ হৈ যায় আৰু তৎক্ষণাৎ নিশ্চয় জন্মি যায় যে মই এয়া হ'মগৈ, বিশ্বৰ মালিক হ'বলৈ গৈ আছোঁ। গতিকে এই তুচ্ছ সম্পত্তি কি কৰিম, সকলো এৰি দিলে। তোমালোকেও প্ৰথমে গম পালা বাবাৰ আগমন হৈছে। এই সৃষ্টি এতিয়া নাশ হৈ যাব, গতিকে তৎক্ষণাৎ দৌৰিলা। বাবাই পলুৱাই অনা নাছিল, অৱশ্যে হয় ভাতী তৈয়াৰ হ'বলগীয়া আছিল। এনেকৈ কয় যে শ্ৰীকৃষ্ণই পলুৱাই নিলে। বাৰু কৃষ্ণই যদি পলুৱাই নিলে তেন্তে পাটৰাণী কৰিলে নহয় জানো? গতিকে এই জ্ঞানেৰে বিশ্বৰ মহাৰজা মহাৰাণী হোৱা। এয়াতো ভালেই, ইয়াত গালি খোৱাৰ দৰকাৰ নাই। আকৌ কয় কলংক যেতিয়া লাগে তেতিয়াহে কলংকীধৰ হয়। কলংক লাগে শিৱ বাবাৰ, কিমান যে গ্লানি কৰে। এনেকৈ কয় যে মই আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা। এতিয়া পিতাই বুজায় এনেকুৱা নহয়। আমি আত্মা এতিয়া ব্ৰাহ্মণ। ব্ৰাহ্মণ হৈছে সকলোতকৈ উচ্চ কুল। ইয়াক ৰাজবংশ বুলি কোৱা হয়। ৰাজবংশ অৰ্থাৎ য'ত বাদশ্বাহী চলে। এয়া তোমালোকৰে কুল। হওঁতে বহুত সহজ। আমি ব্ৰাহ্মণেই দেৱতা হ'মগৈ, সেইকাৰণে দৈৱী গুণ নিশ্চয় ধাৰণ কৰিব লাগে। চিগাৰেট বিড়ি আদি জানো দেৱতাসকলক ভোগ লগোৱা হয়? শ্ৰীনাথ মন্দিৰত ঘিউৰ বহুত উৎকৃষ্ট ভোগ তৈয়াৰ কৰা হয়। মনুষ্যৰ বহুত ভাৱনা থাকে। সত্যযুগততো এনেকুৱা কথা নহয়। এনেকুৱা মাখি আদি নাথাকিব যে কিবা বস্তু নষ্ট কৰিব। এনেকুৱা বেমাৰ আদি তাত নাথাকে। ডাঙৰ ব্যক্তিৰ ঘৰত পৰিষ্কাৰ পৰিচ্ছন্নতাও বহুত। তাততো এনেকুৱা কথাই নাথাকে। ৰোগ আদিও নহয়। এই সকলো বেমাৰ দ্বাপৰৰ পৰাহে আৰম্ভ হৈছে। পিতা আহি তোমালোকক সৰ্বদা নিৰোগী কৰি তোলে। তোমালোকে পিতাক স্মৰণ কৰাৰ পুৰুষাৰ্থ কৰা, যাৰ দ্বাৰা তোমালোক সৰ্বদা নিৰোগী হৈ যোৱা। আয়ুসো দীঘলীয়া হয়। কালিৰে কথা 150 বছৰ আয়ুস আছিল। এতিয়াতো গড় আয়ুস 40-45 বছৰ। কিয়নো তেওঁলোক যোগী আছিল, এয়া হৈছে ভোগী। তোমালোক হৈছা ৰাজযোগী, ৰাজ ঋষি। সেইকাৰণে তোমালোক পবিত্ৰ। এটা কথা কেতিয়াও নাপাহৰিবা, পাৱন হ'বলৈ হ'লে মোক স্মৰণ কৰা। নিজক আত্মা বুলি বুজা। দেহৰ সকলো ধৰ্ম ত্যাগ কৰা। এতিয়া তোমালোক উভতি যাব লাগে। আত্মা যেতিয়া সম্পূৰ্ণ পবিত্ৰ হয় তেতিয়া তোমালোকে পুৰণা জোতা শৰীৰ ত্যাগ কৰা, আকৌ নতুন পাবা। তোমালোকৰ গায়ন আছে বন্দে মাতৰম। তোমালোকে ধৰণীকো পবিত্ৰ কৰি তোলা। তোমালোক মাতাসকলে স্বৰ্গৰ দুৱাৰ মুকলি কৰা, কিন্তু এয়া কোনেও নাজানে। বৰদান: চলন আৰু চেহেৰাৰে পবিত্ৰতাৰ ৰূপী অলংকাৰৰ ৰেঙনি দেখাওঁতা, অলংকৃত মূৰ্ত হোৱা। ব্যাখ্যা: পবিত্ৰতা ব্ৰাহ্মণ জীৱনৰ অলংকাৰ। সকলো সময়তে পবিত্ৰতাৰূপী অলংকাৰৰ অনুভূতি চেহেৰা বা চলনেৰে আনে অনুভৱ কৰক। দৃষ্টিত, মুখত, হাতত, ভৰিত সদায় পবিত্ৰতাৰূপী অলংকাৰ প্ৰত্যক্ষ হওক। প্ৰত্যেকে বৰ্ণনা কৰক যে এওঁৰ চেহেৰাত পবিত্ৰতা দেখিবলৈ পোৱা যায়। নয়নত পবিত্ৰতাৰ ৰেঙনি, মুখত পবিত্ৰতাৰ মিচিকীয়া হাঁহি, আৰু অন্য কোনো কথা তেওঁলোকৰ দৃষ্টিত নাহে। ইয়াকেই পবিত্ৰতাৰূপী অলংকাৰেৰে অলংকৃত মূৰ্তি বুলি কোৱা হয়। শ্লোগান: ব্যৰ্থ সম্বন্ধ সম্পৰ্কয়ো পুঁজি খালী কৰি দিয়ে, সেয়েহে ব্যৰ্থ সমাপ্ত কৰা। ওম শান্তি। সেৱাৰ বৃদ্ধিৰ অৰ্থে এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় বিদ্যাৰ্থীসকলৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।